মনয় কি হৈছে এইটো তই যে ইমানবোৰ বতৰত খাই দিলি কোনোদিনে নোখোৱা ল'ৰাটোৱে এইবোৰ খাইছ যে কিয় বেয়া বস্তুটো তই কোনোদিনে নাখায় কি হৈছেনো মানে কচোন কিনো কবি আৰু মোৰ দুখৰ কথা নকওঁ দে ক'লে আকৌ কিবা মন চনবোৰ ভাল নালাগিব খাই পেলাই অকণমান সান্তনা দি আছোঁ আৰু আকৌ ক'লে আকৌ নিচা ফাটি যাব তই ৰাতিটো ইয়াতে থাকিলি মায়ে কিমান ফোন কৰি আছে মোলৈ ক'ত গ'ল তোৰ লগতহে গৈছিলে বোলে তই ইয়াতে অকলে অকলে ফোন কৰি আছে মানে মই আকৌ গম নাপাওঁ নহয় খুৰীয়ে গম পালে মুখে গালি পাৰিব পায় বল আমাৰ ঘৰলৈ বল গৈ পেলাই তাত আমাৰ ঘৰতে ফ্ৰেছ হৈ ল'বি বল তাৰপৰা ধুই কৰি ল'বি কি হৈছে কৈলেচোন বাৰু কিজানি মই ঠিক কৰিব পাৰোঁৱেই চাবলৈ ল'ৰা আহিলে নহয় ফিক্সো হ'ল চাগে বিয়াই দিব চাগে তাৰ লগত আৰু মোকতো সিহঁতৰ ঘৰৰ মানুহে দেখিবই নোৱাৰে সেইবোৰকে ভাবি মাথাটো গৰম হৈ গৈছেগৈ আৰু জানই নহয় মই তাইক কিমান ভাল পাওঁ সেইবোৰকে ভাবি আছোঁ আৰু কিনো কৰিম এতিয়া মই আমাৰ ঘৰৰ ওচৰতহে অকণমানহে আঁতৰত আৰু গম পাওঁ নহয় কথাটো মই চাবলৈ আহিব বুলিহে শুনিছিলোঁ আৰু অথনি মায়ে মোক ৰাতিপুৱা কৈছে চাবলৈ নাহিলে বোলে ল'ৰাটো বোলে আহি থাকোঁতে বোলে এক্সিডেণ্ট হ'ল বোলে বাটতে সেইটো কাৰণে কেনেকৈ আহিব এতিয়া ক'ত বিয়া হ'বগৈ আৰু কি হয় নাজানো আৰু ল'ৰাটো এক্সিডেণ্ট হ'ল বোলে ভৰি ভাগিলে বোলে ভৰি ভগা ল'ৰাটোলৈ ৰুক্মিণী খুৰীয়ে মানে তাইক দিব বেলেগ ল'ৰালৈ দিব আকৌ হেৰি ল'ৰাটোলৈ দিব ইজনী বহুত সাংঘাতিক নহয় তই ইমান চিন্তা কৰি এইবোৰ তই যদি ফালি থাকিব নালাগে ব'ল আমাৰ ঘৰলৈ ঠিক হৈ যাব চব কালি খঙতে মই ফোন চোন চোৱাও নাই ফোন চুইচ অফ কৰি থৈ দিছোঁ তাইও ফোন কৰা নাই নহয় মোলৈ কৰিছে যদিও নাজানো ফোন চুইচ অফ আছে আৰু ৰুক্মিণীবোৰ কোনফালে যায় কথা এটা শুনিছিলোঁ মই অথনি মোক এই ভাদুৰীয়ে ক'লে আপোনালোকৰ ছোৱালীক চাবলৈ ল'ৰা আহিছিলে বোলে কালি এই ফিক্সেই কৰি দিলে নেকি আমাক খবৰ এটাও নিদিলে আপুনি মই বিমলা বাইদেউহঁতলৈ আহিছিলোঁ আজি গোটৰ মিটিঙলৈ বোলো নাহোঁ পইচাটো দি থৈ আহোঁগৈ এতিয়াই আবেলি সময়ত নাহোঁ আৰু ধেৰ কাম আছে ঘৰত সেইটো কাৰণে মই সিহঁতৰ ঘৰলৈকে ওলাই আহিলোঁ এই ছোৱালীৰ ল'ৰা চাবলৈ ল'ৰাটো মানে আহিছিলে আহোঁতে বাটতে এক্সিডেণ্ট হ'ল ভৰি ভাগিলে বোলে হস্পিটেলত পৰি আছে এতিয়া সেইটো কাৰণে কি আৰু মানুহক কোৱা নহ'লে আৰু মানে মানুহকনো কিন্তু কম এনেই আহিম বুলিহে কৈছিলে চাবলৈ আমাৰ আকৌ জুবলিয়ে ল'ৰাৰ নামেই নুশুনে সেইটো কাৰণে কাকো কোৱা নহ'ল আকৌ এয়াহে হ'ল আৰু তাৰ ভৰি ভাগিলে ল'ৰাটো আজিকালি ল'ৰাবোৰে বৰ বেলেগকৈ বাইক চলাই নহয় জানো আৰু কেনেকৈ বাইক চলাইছিলে সিহে জানে ট্ৰাকত মাৰি দিলেগৈ বোলে আপোনালোকক লগালগ খবৰ দিলে নে কি বৰ বেয়াকৈ হৈছে কিন্তু এক্সিডেণ্টটো লগালগে খবৰ দিছে মাহঁতে আমালৈ ফোন কৰি কৈছে আৰু কালিৰ পৰা মনলৈ ইমান যে ফোন কৰি আছে সি ফোনটো কিয় ৰিচিভ কৰা নাই তাৰপিছত আৰু ৰিচিভ নাই কৰা পিছত আৰু চুইচ অফ কৰি দিলে এইটো চাগে পগলা হৈ আছে আৰু কি হৈছে ঠিক নাই সেইটো কথাটো শুনি সি চাগে বিয়া ফিক্স হ'ল বুলিয়ে ভাবি আছে কি যে হ'ব আৰু দেই কি কৰিছে চাগে ঠিক নাই সেইটো অকৰামী এখন এটা আছে নহয় মা আকৌ ওলাই যোৱা দেখি মই ফোনটো কৰিছোঁ তালৈ এতিয়াও ৰিচিভ কৰা নাই তাৰ লগত ওলাইহে ফোন কৰিব লাগিব মা থাকিলে আকৌ নিদিয়ে নহয় মায়ে আকৌ দিব মোক এতিয়া মা ওলাই যোৱা দেখিলোঁ যে মই সেইটো কাৰণে ফোনটো কৰিবলৈ আহিছোঁ নহ'লে ৰিং কৰি আছে ৰিচিভ কৰা নাই নহয় লগৰটোৱেও মাজনী কি কৰিছ তই ভাত বাঢ়ি থৈছনে খা শিকিলে খাই লহি দেউতা মোৰ ভোক লগা নাই খাম আৰু ৰ'বাচোন তুমি খাই লোৱাগৈ যোৱা মইনো বাৰু এতিয়ালৈকে ৰৈ থাকিম নে মই মাৰে অথনিয়ে খালোঁ ভাত মায়ে বাচন চাচন ধুই কৰি ওলাই গৈছে গোটৰ মিটিঙত বোলে পইচা দি থৈ আহেগৈ আৰু বুলি সময় নাযায় বোলে দিয়ে দি থৈ আহোঁগৈ বুলি ওলাই গৈছে তই খাই লহি সোনকালে মায়ে মোক কৈছে অথনি কৈ থৈ গৈছে মিটিঙত বোলে পইচাটো দি থৈ আহোঁগৈ পিছত নাযাওঁ বুলি বৰষুণ দিছে কাপোৰকেইটা সোমাই লেগে যা সেই কাপোৰ পাতি দিব এতিয়া নহ'লে মায়ে আহি গালি পাৰিবহি আকৌ কাপোৰ তিতিলে সোমাই লহি কাপোৰকেইটা সোমাই ভাতকেইটা খাই লহি যা গ'ল তেওঁ ফোনটো কৰি লওঁ পাই হেল্ল' কালি তই আনি দিলে নাই মনত বটলবোৰ পূৰা খুৱাই দিলি আৰু তাইক কালি তইহে কোৱা তেনেকুৱা আমাৰ লগত আৰুতো বেলেগে তাক তিনিজনীও নকৰে সিহে নাখায় আৰু সিয়ে মইতো নাখাওঁ মোকতো কৰিব নোৱাৰা তেনেকুৱা তাক কালি চান্স পাই খুৱাই দিলি তই কিন্তু কম নহয় দেই সিহঁতক খুৰীহঁতে গম পালে তোক দিব সি খাওঁ বুলি কৈছে আৰু আনি দিছোঁ আৰু সি যিখনে জোৰ জবজ কৰিছে সেইটো কাৰণে আনি দিলোঁ আৰু ৰূপটো দেখাওঁতেনে গম পালি সিহঁতে ৰাতিপুৱা যিটোহে ৰূপ লৈ আছে য'ত আছিলে তাতেই আছে আৰু মইহে ঘৰলৈ পঠিয়াই দিছোঁ আমাৰ ঘৰত চাহ তাহ খুৱাই পেলাই গা চা ধুই পেলাই পঠিয়াই দিছোঁ হেল্ল'
জুবলি নেকি? কোৱাচোন। মই তোমাৰ লগত আছিলে নেকি বাৰু? অথনিৰ পৰা মই ফোন কৰি আছোঁ, কালিও ফোন কৰিছোঁ, ৰিচিভ নাইকিয়া, ফোন চুইচ অফ কৰি থৈ দিছা। এতিয়া আকৌ ফোনটো লাগিছে, ৰিচিভ কৰা নাই। তোমাৰ লগত আছে নেকি? সি ঘৰলৈ গ'ল, ঘৰতহে আছে। আমাৰ পিছত মই তালৈ গ'লে বাৰু তাক কৈ দিম, দিয়া ৰিচিভ কৰা নাই। ঠিক আছে, হ'ব দিয়া। কি হ'ল আকৌ? জুবলিয়ে ফোন কৰিলে যে? বোলে ফোনটো ৰিচিভ কৰা নাই, সেইটো কাৰণে তাই ফোন কৰিছে মোলৈ। ক'ত গৈছিলি তই? কালিৰ পৰা যে মানুহটো আবেলিৰ পৰা নাই যে ঘৰত, এতিয়া আহিছ? ক'ত আছিলি ৰাতিটো? আৰু চেহেৰাটো যে বেলেগ হৈ আহিছে, কি মানে? কিয় মই দেউতাক দহন কৈ গৈছিলোঁ কালি। ৰাতি থাকিম বুলি কোৱা নাছিলোঁ বাৰু, সিহঁতি ৰখালে জোৰ কৰি। তাৰ বাৰ্থডে আছিলে লগৰ এটা, সিহঁতৰ ঘৰতে থাকিলোঁ। ফোনটো আকৌ চাৰ্জ নাছিলে মানে ফোনটোত। তাৰপিছত চাৰ্জত দিয়া নহ'ল আৰু ফোনটো চুইচ অফ হৈ থাকিলে। সেইটো কাৰণে মই চুইচ অফ কৰিলোঁ বুলি ভাবিলে চাগে, ফোন লগাই আছে চুইচ অফ পাইছা। ভোক লাগিছে, ভাত বাঢ়ি দিয়া, মই ভৰি হাতকেইটা ধুই আহি লওঁগৈ, জোতাযোৰ খুলি লওঁগৈ। মোক আকৌ বাপেৰে কোৱা নাই নহয়। মই আকৌ বোলো কি হ'ল, তাৰ আকৌ বোলো ফোনটো চুইচ অফ কৰি থৈ দিছে। যা কাপোৰকেইটা সলাই আগে, মই ভাত বাঢ়িছোঁ, খাই লহি। আমিও খোৱা নাই ভাত। ককাক দিলোঁ ভাত, দেউতাই মই নাই খোৱা। আহিছোঁ ৰ'বা।